Hi friends, welcome back to my channel Onsul Kasa Blog আৰু আজি হৈছে খেল মহাৰণৰ দ্বিতীয় দিন আৰু সেইকাৰণে আমি আজি আহিছোঁ আৰু এয়া প্ৰথমে এতিয়া দৌৰ হৈ আছে এতিয়ালৈকে হোৱা নাই খেল অলপ পিছত হ'ব আৰু ইয়াত কাবাডী আছে এথলেটিক্স আছে দবা খেল আছে আৰু দবা খেলত মই দিম আৰু তাৰপিছত চাইক্লিঙো আছে আৰু কেইটামান বহুতখিনি আছে লং জাম্প এনেকুৱা আৰু এয়া মই এতিয়া ইয়াত এয়া পোষ্টাৰটো মই দেখাই দিছোঁ আৰু এয়া দৌৰ হৈ আছে 800 মিটাৰ ৰেচ চলি আছে এয়া অলপমান ডাঙৰখিনি 14 yearsৰ আগৰ পাছৰখিনি আৰু এয়া দৌৰি আছে চাওক ভালদৰে মোৰ ওচৰতে চাই আছোঁ তাৰপিছত অলপ দেৰি পিছত ময়ো 800 দৌৰটো দৌৰিবলৈ গৈ আছোঁ তো অপেক্ষা কৰক आराम से बोला भैया ফ্ৰেণ্ডছ এয়া দবা খেলত মই এতিয়া পাৰ্টিচিপেট কৰিলোঁ আৰু তাত মই জিকিলোঁ খালি এতিয়া আকৌ সমষ্টিটো খেলাব আছে আৰু এনেকৈ গৈ থাকিব তাৰপিছত আৰু ডিষ্ট্ৰিক্ট লেভেল ষ্টেট লেভেল এনেকুৱাকৈ গৈ থাকিবতো এতিয়া এইটো জিকিলোঁ আৰু এই ব্লগটো ইয়াতে এণ্ড কৰিছোঁ বাই বাই